हेलो बंधुসকল टेक्निकल অসমলৈ আপোনালোকক স্বাগতম মই আজি আপোনালোকক এইখন ভিডিঅ'ত দেখুৱাম যে টেষ্টনি কি টেষ্টনি কেনেকৈ বনা হৈছে আৰু টেষ্টনিত আপুনি লগইন হ'লে সিকিউৰ থাকিব নে নাই আৰু অসমীয়া ল্যাঙ্গুৱেজত কেনেকৈ টেষ্টনিটো আহিল তো এইটোৰ বিষয়ে চাবলৈ হ'লে আপুনি পুৰা চাই থাকক ভিডিঅ'খন ফেসবুকত আজিকালিতো ফেসবুক ওপেন কৰিবই নোৱাৰি অকল টেষ্টনি লিখাকেইটা আহি থাকে সাইডত লিখা থাকে ফটোবিলাকত আৰু আপুনি নিজে টেষ্ট কৰিব আকৌ আৰু এটা শেয়াৰ হৈ গ'ল তো এইটো কেনেকৈ কৰে এইটো মই আজি আপোনালোকক দেখুৱাই দিম আপুনি ইচ্ছা কৰিলে আপুনি নিজে এটা টেষ্ট ক্ৰিয়েট কৰিব পাৰে কুৱেশ্যন এটা ক্ৰিয়েট কৰিব পাৰে যিকোনো কুৱেশ্যন আকৌ তাৰপিছত কুৱেশ্যনটো ক্ৰিয়েট কৰি তাৰ তলত 5-6টা এনসাৰ দি দিলে তাৰপিছত যেতিয়া আপুনি এইটো চেক কৰিব টেষ্ট কৰিব তাৰ 5টাৰ পৰা ৰেণ্ডমলি এটা আপোনাৰ এনসাৰ আহি যাব আৰু আপুনি ফেসবুকত শ্বেয়াৰ কৰাৰ পিছত সেই 5টা এনসাৰৰ পৰা শ্বেয়াৰ কৰাৰ পিছত যেতিয়া বেলেগে আকৌ টেষ্ট কৰিব সেই 5টা এনসাৰৰ পৰাহে আহিব তো এইটো আপুনি কৰিবৰ কাৰণে প্ৰথমত এখন ব্ৰাউজাৰ ওপেন কৰি লওক আৰু testoni.com বুলি মাৰি দিয়ক টেষ্টনি গুগলত টেষ্টনি বুলি টাইপ কৰি দিয়ক তাৰপিছত ইয়াতে চাই যাব আপুনি টেষ্টনি ওয়েলকাম এইটো হয় টেষ্টনি তাৰপিছত ইয়াতে চাওক বহুত আছে ইফ ইউ ওয়াজ এ এনিমেল হোৱাট এনিমেল উড ইউ বি আপুনি যদি এখন জন্তু হলে হয় তেতিয়াহলে আপুনি কি হলে হয় এইটো নেক্সট কৰিলে তাতে আপুনি চাব পাৰিব কিন্তু এনেকুৱা ধৰণৰ আপুনি যিকোনো বনাব পাৰে তাতে চাওক আপুনি ক্ৰিয়েট ইউৰ টেষ্ট বুলি লিখা আছে ইয়াতে টাইপ কৰক ক্ৰিয়েট ইউৰ টেষ্ট এতিয়া লগইন উইথ ফেসবুক লগইন হৈ যাওক ফেসবুকৰ লগত আৰু ইয়াতে দেখক লিখা আছে 100% ইজি 100% সিকিউৰ বুলি লিখা আছে এইটো সঁচাকৈ সিকিউৰ কাৰণ টেষ্টনি এটা মানে সৰু ওয়েবসাইট নহয় এইটো ডাঙৰে ফেসবুক এপছ বুলিও ক'ব পাৰি তাতে চাওক ৰিজাল্ট কেইটা আহিছে টেষ্ট উইথ টেক্সট ৰিজাল্ট আৰু তলত আছে টেক্সট উইথ ইমেজ ৰিজাল্ট তো মই এইটো আপোনালোকক দেখুৱাম টেষ্ট উইথ টেক্সট ৰিজাল্ট টেক্সটত দেখুৱাম তাৰপিছত ইয়াতে চাওক টেষ্ট নেম আপুনি কুৱেশ্যনটো কি হ'ব ৰাইট এ কুৱেশ্যন ধৰক এক্সাম্পল মই এটা দিলোঁ মই কি চাকৰি কৰিম মই কি চাকৰি পাম তাৰপিছত ইয়াতে এটা কুৱেশ্যন দি দিয়ক এইটো হৈ গ'ল কুৱেশ্যন আৰু সিলেক্ট টেষ্ট ল্যাঙ্গুৱেজ ইয়াতে ল্যাঙ্গুৱেজটো দি দিয়ক এইটোতো অসমীয়া ইয়াতে দিয়া নাই আপুনি ইয়াতে ইংলিছত দি থওক ইংলিছ ইয়ছ এটা ল্যাঙ্গুৱেজ সিলেক্ট কৰিবলৈ তাৰপিছত ৰিজাল্টটো যে দিব মেলৰ কাৰণে নে ফিমেলৰ কাৰণে এইটো এনি দি দিয়ক আৰু ইয়াতে যিকোনো এটা ফটো দিয়ক সাইডত যে ফটো কেইটা আহে ফটো দি দিয়ক ইয়াতে URL দিলে হ'ব বা সোৰ্স ফাইল এইটো আপুনি গ্যালাৰীৰ পৰা দিব পাৰে যিকোনো এখন ফটো দিয়ক ইয়াতে মই ধৰক এইখন ফটোৱে মই দি দিলোঁ তাৰপিছত ডান এটা আপলোড হৈ গ'ল এইটো ক্ৰপ হৈ যায় এইটো ইয়াতে দিলোঁ ক্ৰপ কৰি ইয়াতে দিলোঁ আপলোড ইমেজ এটা আপলোড হৈ গ'ল তাৰপিছত চাওক তলত আছে ৰিজাল্ট 1 ওপৰত ৰিজাল্ট 1 তলত আছে ৰিজাল্ট 2 ৰিজাল্ট 3 এনি আৰু মেল ফিমেল এক্সট্ৰাকে আপুনি দিব পাৰে ফেসবুকৰ কাৰণে তো আপুনি প্ৰথমত 1 নম্বৰটো ফিল আপ কৰক এনসাৰ কি হ'ব ইয়াতে যিকেইটা এনসাৰ আছে তাৰ পৰা ৰেণ্ডমলি এটা এনসাৰহে আপোনাৰ তাত আহিব আৰু আপুনি ফেসবুকত শ্বেয়াৰ কৰাৰ পিছত যেতিয়া বেলেগে টেষ্ট কৰিব তাৰ সিহঁতৰো একেই হ'ব 5টা কুৱেশ্যনৰ পৰা এনসাৰৰ পৰাহে ৰেণ্ডমলি এটা আহিব কি চাকৰি পাব ইয়াতে আপুনি দিলে ডক্টৰ DOCTR ডক্টৰ নেক্সট দিলে পুলিচ এটা আকৌ 2 নম্বৰটো গুচি গ'ল মই দোকানত বহি ৰেকৰ্ডিং কৰি আছোঁ সো নয়েজ হ'ব পাৰে বাহিৰৰ কথাবিলাক শুনা যাব পাৰে এইটোৰ কাৰণে সৰি এটা অলপ ডিস্টার্ব কৰি থাকে 2 নম্বৰত আহিলে আকৌ 3 নম্বৰত গুচি যায় 3 নম্বৰত আহিলে আকৌ 2 নম্বৰত গুচি যায় ইয়াতে ধৰক টিচাৰ দিলোঁ 4 নম্বৰ ৰিজাল্টটো 4 নম্বৰ আকৌ এইটো অলপ ডিস্টার্ব কৰি আছে 4 নম্বৰত দিলোঁ পোষ্টমেন এই 4টাই আছে আৰু আপুনি এক্সট্ৰা কৰি দিব পাৰে এট এনাদাৰ ৰিজাল্ট এইটো দিব নালাগে তাৰপিছত হৈ গ'ল সেট কুইজ অনলাইন ইয়াতে আপুনি ক্লিক কৰি দিয়ক এইটো লোডিং হৈ আছে উই আৰ গেটিং লোডিং হৈ আছে এতিয়া আপোনাৰ যেটো কুৱেশ্যন আছিল এইটো ক্ৰিয়েট হৈ যাব মই আপোনাক দেখাই আছোঁ লোডিং হৈ আছে কলৰ কাৰণে নেটটো প্ৰবলেম হৈ গ'ল এটা চাওক মই কি চাকৰি পাম কুৱেশ্যনটো হ'ল এইটো তলত লিংকটো আছে আপুনি লিংকটো কপি কৰিব পাৰে প্লে এণ্ড শ্বেয়াৰত এতিয়া ক্লিক কৰক মানে মই মোৰটো চেক কৰিম এতিয়া কন্টিনিউ এজ শাহৰুখ
মই কি চাকৰি পাম কণ্টিনিউ চাওক ইয়াতে ক্লিক কৰাৰ পিছত চাওক ডাটা এনালাইচিছ এইকেইটা এইটো 5টা এনচাৰৰ 4টা যে এনচাৰ দিছিল তাৰ পৰা যিকোনো এটাহে আহিব ৰেণ্ডম এইটো টিচাৰ এতিয়া মই এইটো ফেচবুকত শ্বেয়াৰ কৰি আছোঁ ফেচবুকত শ্বেয়াৰ কৰি দিলোঁ একো নিলিখোঁ ডাইৰেক্ট পোষ্ট মই পোষ্ট বুলি দি দিলোঁ এতিয়া হোম পেজ মই আকৌ ফেচবুকত যাওঁ এতিয়া চাব মোৰ টাইমলাইনত আহি গৈছে যে মই টিচাৰ বুলি হ'ম মই কি চাকৰি পাম টিচাৰ এইটো ইয়াতে ভালদৰে গম পোৱা নাযায় ফেচবুক এপতহে টোটেল আহি থাকিব পুৰা নামটো আহি যাব বাহিৰৰ নইজৰ কাৰণে চৰি বেয়া নাপাব মই দোকানত বহি ৰেকৰ্ডিং কৰি আছোঁ সেইকাৰণে অলপ বেছি নইজ হৈ আছে আৰু বাহিৰত বৰষুণো পৰি আছে বেছি এতিয়া চাব জাষ্ট নাও মাত্ৰ এটা মই কি চাকৰি পাম চাইছে কুৱেশ্যনটো সেইটোৱে আহি গ'ল টিচাৰ এতিয়া যেতিয়া বেলেগে এইটো টেষ্ট কৰিব যে সি কি চাকৰি পাব ইয়াত আকৌ ক্লিক কৰিব বেলেগ এজন মানুহে ধৰক আপুনিয়ে চেক কৰিলে মই কি চাকৰি পাম ইয়াত আহিব লগ ইন হ'ব লাগিব ফেচবুকত দি লগ ইন হ'ব লাগিব টেষ্টনিত তাৰপিছত এনচাৰটো যে আহিব এই মই দিয়া 4টাৰ পৰা আহিব যে টিচাৰ ডক্টৰ পোষ্টমেন আৰু এটা কিবা আছিল সেইটোৰ পৰা আহি যাব আকৌ এইটো টিচাৰে আহিছে আকৌ শ্বেয়াৰ কৰিব তাৰ পৰা বেলেগে চাব এনেকৈ হৈ মানে এইটো ভাইৰেল হৈ গৈছে অসমীয়াত আপুনি এইটো দি চেক কৰিলে একো প্ৰব্লেম নাই আপোনাৰ একাউণ্ট সিকিউৰে থাকিব আপোনাৰ কোনো টেনশ্যন ল'ব নালাগে কিন্তু ইমান শ্বেয়াৰ কৰাটো ভাল নহয় আপুনি কালি নিউজতো দেখাই আছিল যে এইটো বহুত ভাইৰেল হৈ গৈছে মানে অপব্যৱহাৰত আৰম্ভ হৈ গৈছে আগৰ জন্মত কি হ'ব গৰু গাহৰি এইবিলাক দেখুৱাইছিল কিন্তু এইটো মানুহৰ হাৰ্ট কৰাৰ কোনো কথা নাই মানুহে শ্বেয়াৰ কৰিছে যি দুজন ল'ৰাই শ্বেয়াৰ কৰিছিল সিহঁতৰতো কি দুখ আছে মোৰ মতে একো দুখ নাই কাৰণ ইয়াতে আপুনি চেক কৰিব পাৰে চেক কৰাৰ পিছত ভাল নালাগিলে শ্বেয়াৰ কৰাৰ কোনো দৰকাৰে নাই আশা কৰোঁ ভিডিঅ'খন আপোনাৰ ভাল লাগিছে ভাল লাগিলে এখন লাইক দিব আৰু আপোনালোকে যদি খোজে যে মই টেকনিকেলৰ সময়ত ডেইলি ভিডিঅ' দিওঁ তেতিয়াহ'লে ভিডিঅ'খন মোৰ শ্বেয়াৰ কৰিব আৰু লাইক কৰিব পাৰিলে কিবা এটা কমেণ্ট কৰিব যাতে মই ভিডিঅ' দিয়াত আগ্ৰহ হৈ থাকোঁ মোৰ আৰু এখন চেনেল আছে সেইটোৰ নাম হেক এণ্ড ট্ৰিক্স তাতে মই ৰেগুলাৰ ভিডিঅ' আপলোড কৰোঁ সেইকাৰণে টেকনিকেলৰ সময়ত একো নিদিওঁ এনেকুৱা লাগে যে অসমীয়া চেনেলটো নচলে তো আজিলৈ ইমানখিনিয়ে আশা কৰোঁ আপোনাৰ ভিডিঅ'টো ভাল লাগিব বাই বাই